মোৰ নাম আস্থা এণ্ড দেন মই গুৱাহাটী ক্লাবত থাকোঁ, তাৰ পৰা আহিছোঁ। আজি প্ৰথম আহিছোঁ এণ্ড দেন দ্য এনভাইৰনমেণ্ট ইজ গুড এণ্ড বহুত ধুনীয়া হয়, মানে ফ্ৰেণ্ডছৰ লগত আহিবলৈ এণ্ড দেন টাইম স্পেণ্ড কৰিবলৈ, কুল হয় এৰিয়াটো, গৰম দিনত আহিবলৈও ভাল এণ্ড ইভিনিং টাইমত ফৰ ৱাক ইটছ গুড। হয়, নমস্কাৰ, মোৰ নাম ৰাজু আহমেদ। মই এনে গুৱাহাটীতে ইয়াতে থাকোঁ, মানে ইয়াতে আজি এবাৰ ফুৰিব আহিলোঁ। পাৰ্কখন ভাল লাগে, মানে ফেমিলি পাৰ্ক হয় বা লগ বন্ধুৱে এনেকৈ আহিব পাৰে, আহি কিনে চাব পাৰে, এনে ভাল লাগে আৰু এনেই আজি আহিলোঁ লগৰকেইটাৰ লগত, এনেই অলপ ফুৰিব আহিলোঁ আৰু। মোৰ নামটো হৈছে ইন্দ্ৰাণী শৰ্মা। মই ইয়াৰে লোকেল উগ্ৰতাৰা মন্দিৰৰ কাষতে থাকোঁ, ইয়াৰে লোকেল ৰেচিডেণ্ট। আৰু এনেই পাৰ্কখনত আহিয়ে থাকোঁ মই। পাৰ্কখন হোৱাৰ কাৰণে বহুতখিনি ভাল হৈছে আৰু আমাৰ খোজ কাঢ়িবৰ কাৰণে ভাল হৈছে, ভালেই লাগে আৰু।